নমস্কাৰ এই মুহূৰ্তত আজি সন্ধিয়া ৰাজ্যখনৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো আৰু এনেকুৱা খবৰসমূহ নিতৌ পাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি এই ভিডিঅ'টিত একোটাকৈ লাইক কৰিবলৈ নাপাহৰিব। নমস্কাৰ এই মুহূৰ্তত আজি সন্ধিয়াৰ প্ৰথমটোৱে এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে ৰাজ্যবাসীৰ বাবে। আজি ৰাজ্যত প্ৰকাশ পালে নতুন এছঅপি। জনতা ভৱনত মন্ত্ৰী কেশৱ মহন্তৰ সংবাদমেল। এই সংবাদমেলত আজি নতুন এছঅপি প্ৰকাশ পালে। মন্ত্ৰীগৰাকীয়ে সংবাদমেল সম্বোধন কৰি কয় যে কিছু পৰিমাণে হ্ৰাস পাইছে কৰোনাৰ সংক্ৰমণ। অৱশ্য গুৱাহাটীৰ তথ্য সন্তোষজনক নহয়। গুৱাহাটী মহানগৰীৰ ক্ষেত্ৰত চিন্তা কৰিবলগীয়া এতিয়াও আছে। শিথিলতা দিয়া হৈছে এই নতুন এছঅপিত আৰু এই নতুন এছঅপি অনুসৰি সন্ধিয়া 6 বজালৈ খোলা থাকিব সকলো কাৰ্যালয় দোকান বজাৰসমূহ। সন্ধিয়া 7 বজাৰ পৰা হ'ব কাৰফিউ। কেৱল ব্যক্তিগত যান বাহনৰ বাবে আন্তঃজিলা যাতায়াত খোলা থাকিব। 18 আগষ্টৰ পৰা কাৰ্যকৰী হ'ব এই নতুন এছঅপিখন। কামৰূপ মেট্ৰৰ ক্ষেত্ৰত নাথাকিব এই সুবিধাসমূহ। কামৰূপ মেট্ৰৰ ক্ষেত্ৰত আন্তঃজিলা যাতায়াত বন্ধ ৰাখিব আৰু এই এছঅপি অনুসৰি আনবোৰ জিলাত আন্তঃজিলা যাতায়াত খোলা ৰাখিব। আৰু ইপিনে গাড়ীৰ যুগ্ম নম্বৰৰ নিয়ম বাতিল কৰা হৈছে। সভা সমিতি ৰাজহুৱা অনুষ্ঠানৰ ক্ষেত্ৰত মুকলি ঠাইত অতিৰিক্ত 200 জন লোক সমাবেত হ'ব পাৰিব আৰু লগতে প্ৰেক্ষাগৃহত 50% লোক উপস্থিত থাকিব পাৰিব সভা সমিতিত। অৱশ্য এই সভা সমিতিলৈ যোৱা লোকসকলে ল'ব লাগিব 2 পালি ভেকচিন। লগতে বিবাহ আদি অনুষ্ঠানত 25 জনকৈ লোক উপস্থিত থাকিব পাৰিব আৰু লগতে অন্ত্যেষ্টিক্ৰিয়া ক্ষেত্ৰতো 25 জন লোক উপস্থিত থাকিব পাৰিব। কামাখ্যা মন্দিৰ বা আনবোৰ মঠ মন্দিৰত 1 ঘণ্টাত 20 জন ভক্তই দৰ্শন কৰিব পাৰিব। অন্য ধৰ্মীয় অনুষ্ঠানত সৰ্বাধিক 10 জন লোকৰ সমাগমৰ অনুমতি দিয়া হৈছে। ৰিজৰ্ট হোটেল ধাবা বাৰ 50% লোক যাব পাৰিব। অৱশ্য ৰাজ্যৰ সকলো চিনেমা হল বন্ধ ৰাখিব। MBBS BSc নাৰ্ছিং ইঞ্জিনিয়াৰিং GNMৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰছাত্ৰীৰ বাবে পাঠদান আৰম্ভ হ'ব। অৱশ্য শিক্ষক আৰু ছাত্ৰছাত্ৰীসকলে 2 পালিকৈ কোভিড ভেকচিন ল'ব লাগিব। 2 পালি কোভিড ভেকচিন লোৱা ব্যক্তি আৰু লগত অন্তিম টেষ্টিঙৰ চাৰ্টিফিকেট আনিলে বিমানবন্দৰত বেলেগকৈ টেষ্টিং কৰিব নালাগে। এপালি ভেকচিন লৈ আৰু এপালি ল'বলৈ কেইদিনমান বাকী থকা লোকেও আহিব পাৰিব চৰকাৰী কাৰ্যালয়লৈ। আৰু লগতে 3 বছৰ বা তাৰ তলৰ শিশু থকা মাতৃয়ে ঘৰৰ পৰাই কাম কৰিব লাগিব। আজি ভাদ মাহৰ সংক্ৰান্তিৰ দিন। আজিৰ পৰাই ৰাজ্যৰ সকলো নামঘৰ মুকলি হ'ব। নামঘৰত 50% লোক উপস্থিত থাকিব পাৰিব আৰু লগতে নামঘৰতো সামাজিক দূৰত্ব মানি চলিব লাগিব। আৰু এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ ৰাজ্যবাসীৰ বাবে। অসমৰ বহু সংবাদ মাধ্যমে বিজেপিৰ মুখপাত্ৰ হৈ কাম কৰিছে। 2026ত কংগ্ৰেছে অসমত 126খন আসনেই দখল কৰিব। আজি এনেদৰে মন্তব্য কৰে গৌৰৱ গগৈ। এই মুহূৰ্তত এটা ডাঙৰ খবৰ ৰাজ্যবাসীৰ বাবে। সংবাদ মাধ্যমৰ বাতৰিক বেছি গুৰুত্ব নিদিব, কাৰণ বহুতো মিডিয়াৰ মালিকে চৰকাৰৰ পৰা টকা লৈ চৰকাৰৰ মুখপাত্ৰ হৈ কাম কৰি আছে। সেয়েহে সংবাদ মাধ্যমৰ প্ৰশ্নবোৰ ৰক্ষণাত্মক নহয়, আক্ৰমণাত্মক। আজি নগাঁও জিলা কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক অংশগ্ৰহণ কৰি কংগ্ৰেছৰ নেতাকৰ্মীসকলক এই আহ্বান জনাই সাংসদ গৌৰৱ গগৈয়ে মিডিয়া কংগ্ৰেছৰ বন্ধু নহয় বুলিও মন্তব্য কৰি সাংসদ গৌৰৱ গগৈয়ে কংগ্ৰেছ কৰ্মীসকলক সংবাদ মাধ্যমৰ বাতৰিত হতাশ নহ'বলৈ অনুৰোধ জনাইছে। আৰু ইপিনে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি গৌৰৱ গগৈয়ে কয় যে 2026ত কংগ্ৰেছে পুনৰ ভাল ফল প্ৰদৰ্শন কৰিব। এঢাপ আগুৱাই গৈ সাংসদ গৌৰৱ গগৈয়ে কয় যে 2026ত অসমৰ 126খন আসনেই কংগ্ৰেছে দখল কৰিব। আৰু এই মুহূৰ্তত পুনৰ এটা বিগ ব্ৰেকিং নিউজ ৰাজ্যবাসীৰ বাবে। এতিয়াৰ পৰা সাৱধান হ'ব। তালিবানৰ সমৰ্থনত
কোনো ধৰণৰ পোষ্ট শ্বেয়াৰ নকৰিব আৰু মন্তব্য নকৰিব। এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যবাসীৰ বাবে। এতিয়াৰে পৰা তালিবানৰ সম্পৰ্কে সামাজিক মাধ্যমত পোষ্ট কৰাৰ পূৰ্বে 10 বাৰ ভাবি চাওক, কিয়নো তালিবানৰ সমৰ্থনত সামাজিক মাধ্যমত পোষ্ট কৰা বা মন্তব্য কৰাটো নিষিদ্ধ কৰিছে জনপ্ৰিয় সামাজিক মাধ্যম ফেচবুক, ইনষ্টাগ্ৰাম আৰু হোৱাটছএপে এই নিষেধাজ্ঞা আৰোপ কৰিছে। ফেচবুক কৰ্তৃপক্ষই উল্লেখ কৰা অনুসৰি কোনো লোকে তালিবানৰ সমৰ্থনত কোনো পোষ্ট কৰিলে বা মন্তব্য কৰিলে সেই লোকসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আৰু ইপিনে বিপদজনক সংগঠন সংক্ৰান্তীয় নিয়মাৱলীৰ আধাৰিত তালিবানৰ বিৰুদ্ধে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। আৰু ইপিনে মন কৰিব যে ফেচবুক কৰ্তৃপক্ষৰ ফালৰ পৰা কোৱা হৈছে যে তেওঁলোকে আফগানিস্তানৰ সমগ্ৰ পৰিস্থিতি তেওঁলোকে পৰ্যবেক্ষণ কৰি আছে। সেয়েহে তালিবানৰ সমৰ্থনত কোনো লোকে ফেচবুকৰ লগতে ইনষ্টাগ্ৰামত কোনো পোষ্ট কৰিলে সেই পোষ্ট মচি পেলোৱাৰ উপৰিও যিগৰাকী ব্যক্তিয়ে সেই পোষ্ট কৰিব তেওঁৰ একাউণ্টটো নিষিদ্ধ কৰি দিয়া হ'ব। আৰু এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ ৰাজ্যবাসীৰ বাবে। আপুনিও শিক্ষক হ'ব খুজি আছে নেকি? তেন্তে আপোনাৰ বাবে আহিছে এটা ভাল খবৰ। শীঘ্ৰে ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰিব টেট পৰীক্ষা। এই মুহূৰ্তত এটা ডাঙৰ খবৰ ৰাজ্যবাসীৰ বাবে। ৰাজ্যত চলিত বৰ্ষত অনুষ্ঠিত হ'ব শিক্ষকৰ যোগ্যতা নিৰূপক পৰীক্ষা, চমুকৈ টেট পৰীক্ষা। 2020 বৰ্ষত অনুষ্ঠিত নহ'ল টেট পৰীক্ষা। সেয়েহে চলিত বছৰত টেট পৰীক্ষা অনুষ্ঠিত কৰাক লৈ বন্ধ পৰিকৰ ৰাজ্যৰ শিক্ষা বিভাগ। শিক্ষা বিভাগৰ এই সিদ্ধান্তই স্বাভাৱিকতে আশাৰ বতৰা কঢ়িয়াইছে শিক্ষক হ'ব বিচৰা প্ৰাৰ্থীসকলৰ বাবে। আৰু এই পৰীক্ষাটো 3টা পৰ্যায়ত হ'ব। LP, ME আৰু হাইস্কুলৰ বাবে পৃথক পৃথকভাৱে অনুষ্ঠিত হ'ব এই পৰীক্ষা। হাইস্কুল শিক্ষকৰ বাবে বাধ্যতামূলক হ'ব BEd ডিগ্ৰী। তাৰ বিপৰীতে LP আৰু ME শিক্ষকৰ বাবে DLEd ডিগ্ৰী থাকিব লাগিব। সংবাদ মেলযোগে ঘোষণা ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ। আৰু ইপিনে CTETৰ উত্তীৰ্ণ প্ৰাৰ্থীসকলক ৰাজ্য চৰকাৰৰ অধীনস্থ টেট পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ আহ্বান জনাইছে, কিয়নো CTET কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ শিক্ষকৰ বাবে। উল্লেখযোগ্য যে অক্টোবৰ মাহত অনুষ্ঠিত হ'বলগীয়া এই পৰীক্ষাৰ অচিৰেই বিজ্ঞাপন প্ৰকাশ কৰাৰ সিদ্ধান্ত চৰকাৰৰ। আৰু এই মুহূৰ্তত পুনৰ এটা বিগ ব্ৰেকিং নিউজ ৰাজ্যবাসীৰ বাবে। পুনৰ অসম আৰু মিজোৰামৰ সীমান্তত গুলীচালনা অসম আৰক্ষীৰ। এই মুহূৰ্তত এটা ডাঙৰ খবৰ। আকৌ উত্তপ্ত হাইলাকান্দি জিলাৰ অসম আৰু মিজোৰাম সীমান্ত। পুনৰ অসমৰ ভূমিত আগ্ৰাসনৰ চেষ্টা চলালে মিজোৰামে। হাইলাকান্দি জিলাৰ থলচেৰা বিলাইপুৰ এলেকাৰ সোণীলাল জিলাত আগ্ৰাসনৰ চেষ্টা চলাই মিজো দুষ্কৃতিকাৰীয়ে এই এলেকাটোত চলি থকা পথ নিৰ্মাণৰ কামত বাধা প্ৰদানৰ চেষ্টা কৰে মিজোৰামৰ নাগৰিকে। স্থানীয় সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি আগ্ৰাসনকাৰী মিজোক ৰুধিবলৈ গুলীচালনা কৰিব লগা হয় অসম আৰক্ষীয়ে। কিন্তু এতিয়ালৈকে কোনো হতাহতৰ খবৰ পোৱা হোৱা নাই। আৰু বৰ্তমানলৈ এই এলেকাত এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে। উল্লেখ্য যে যোৱা 13 আগষ্টৰ নিশা হাইলাকান্দিৰ এক চৰকাৰী বিদ্যালয়ত গ্ৰেনেড নিক্ষেপ কৰিছিল মিজো দুৰ্বৃত্তই। ফলত বিস্তৰ ক্ষতিসাধন হৈছিল বিদ্যালয়খনৰ। আৰু এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ ৰাজ্যবাসীৰ বাবে। মেঘালয়ত কাৰফিউ 18 আগষ্টলৈ বৃদ্ধি কৰা হৈছে। আৰু ইপিনে বন্ধ ৰাখিব ইণ্টাৰনেট সেৱাও। এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ। আইন শৃংখলাজনিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মেঘালয় চৰকাৰে চলিত কাৰফিউ 18 আগষ্টলৈ বৃদ্ধি কৰিছে। 18 আগষ্টৰ পুৱা 5 বজালৈ চলিব এই কাৰফিউ। তদুপৰি চৰকাৰে মোবাইল ইণ্টাৰনেট সেৱা বন্ধ কৰাৰ সময়সীমাও আৰু 24 ঘণ্টালৈ বৃদ্ধি কৰিছে। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানতে অন্ত পেলাইছোঁ। এনেকুৱা নিউজবোৰ নিতৌ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।